Hello friends, welcome back to my YouTube channel and guys, আজি আমি আমাৰ কলেজৰ ফালৰ পৰা অৰ্থাৎ পাইনৰ কলা মহাবিদ্যালয়ৰ ফালৰ পৰা আমি এক্সকাৰছনত গৈছো কাজিৰঙা। তো এতিয়া মই ফাৰ্ষ্ট কলেজ যাম, কলেজত গৈ আপোনালোকক দেখাইছো, তাৰ পিছত আপোনালোকক কাজিৰঙাৰ ক'ত যাম আপোনালোকক দেখাম। তো চাই থাকক ভিডিঅ'টো। তো গাইছ এতিয়া আমি কলেজ পালোহি, এইফালে কলেজ। সো এইফালে অলপমান আহিছো, গাড়ী এটালৈকে অহা নাই। হাই দোস্ত, গাড়ী এটালৈকে অহা নাই। তো গাইছ ইফালে আমি সব ৰৈ আছো, গাড়ী এটালৈকে নাই। এইফালে আমাৰ মিঠু কেনেকুৱা লাগিছে? বঢ়িয়া একদম ফাটাফাটি। তুমি যাম হাই তো গাইছ ভালদৰে ভিডিঅ'টো বনাবলৈ কাজিৰঙালৈ। এইফালে আমি ষ্টেডিয়াম মাৰ্কেটত আহি আছো, আগত বহি লৈছো গাইছ আগত। তো গাইছ এতিয়া জখলা বন্ধা আৰু আমি ব্ৰেকফাষ্ট কৰিম ৰাতিপুৱা। নামিব এতিয়া হোটেলত, সোমাই কিবা এটা খাই যাওঁ, তাৰপিছত আমি জখলা বন্ধাত ব্ৰেকফাষ্ট কৰি আছোঁ। তো গাইছ এতিয়া আমি জখলা বন্ধাত ব্ৰেকফাষ্টটো কৰি আজৰি হ'লোঁ। এতিয়া আমি আকৌ যাম কাজিৰঙাৰ। You were the shadow to my light. Did you feel us? Another star, you fade away. Afraid our aim is out of sight. Wanna see us alive. Where are you now? আমি ৰৈছোঁ এতিয়া ভিউ পইণ্টত। ফাৰ্ষ্টটো ভিউ পইণ্টত আমি ৰৈছোঁ, তাৰপিছত আকৌ বেলেগ এটা ভিউ পইণ্টলৈ নিব। এইখন কাজিৰঙা কিমান ডাঙৰ। মাজে মাজে ঘৰৰ হাতীবিলাক সোমাই থাকে দেই। এইবিলাকে Another star, you fade away. Afraid our aim is out of sight. Wanna see us alive. Where are you now? Where are you now? Where are you now? Was it all in my fantasy? So guys, এখন আছে বুঢ়ীমাই মন্দিৰ। তো গাইছ এতিয়া আমি বুঢ়ীমাই মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ অৰ্কিড পাৰ্ক। তো অৰ্কিড পাৰ্কত গৈ পেলাই আপোনালোকক দেখাই আছোঁ, চাই থাকক। এতিয়া আমি অৰ্কিডৰ ভিতৰলৈ সোমাব গৈ আছোঁ। তো বহুত ষ্টুডেণ্টো আহিছে, বহুত মানুহ। তো
চাই থাকক ভিডিঅ'টো গৈ পেলাই ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। নাৰিকলত লগোৱাৰ কাৰণে তাৰ গ্ৰোথটো চাওক কিমান দুটা নাৰিকল লগাই পেলাই অলপ দিন বান্ধি থ'ব লাগে, তাৰপৰা সি নিজে অকল পানী দিয়ে নেকি? অকল পানী, বেলেগ একো দিব নালাগে। নাৰিকলৰ ভিতৰত গোটেই নাৰিকলটোৱে আছে, ওপৰটো অকণমান কাটি তাত লগাই দিয়া আছে। এইখিনি আগলৈ আপোনালোকে বেলেগ বেলেগ পইণ্টবোৰ চাব পাৰিব, ফটো ল'ব পাৰে। কেটেলিয়াটো আপোনাৰ সেইটো বাহিৰৰ স্পেচিছ আপোনাৰ বাহিৰৰ স্পেচিছ সেইটো কলম্বিয়া নেশ্যনেল ফ্লাৱাৰ কেটেলিয়া। আৰু এইফালে আছে বাখৰ দাৰে সেইটো ব্লেক বেড ফ্লাৱাৰ, হয় সেইটো অৰ্কিডৰ নপৰে, সেইটোতো অৰ্কিডৰ নপৰে। অৰ্কিড হ'ব হ'লেতো আপোনাৰ পাতৰ পৰাটো চাব পাৰে, পাতৰটো সদায় সমান্তৰাল হ'ব লাগিব অৰ্কিডৰ, ব্লেক ফুড হয়। আৰু সেইটোতো আছে ৰেক্টেংগল আছে, সেইটো অৰ্কিডৰ নপৰে। আৰু অৰ্কিড চিনি পাব হ'লেতো আকৌ ফুল সেইটো চাই এপাহ ফুলত 6টা পেহী থাকে, 6টা পেহীটো তেনেকৈ হৈছে 5টা চিমিলাৰ থাকিব, এটা বেলেগে থাকে। সেইটো 1 2 3 4 5 আৰু সেইটো মাজত বেলেগ 5 চিমিলাৰ 1 মডিফাইড। যেনিবা লিলি আৰু তেনেকৈ নৰ্মেল ফ্লাৱাৰবিলাকতো 6টা পেহী থাকে, কিন্তু সেইটো অৰ্কিডৰ নপৰে। কাৰণটো তেনেকৈ হৈছে মডিফাইড পেটেল নাই, সেইটো কাৰণে অৰ্কিডৰ নপৰে। তেনেকৈ মডিফাইড পেটেলতো তেনেকৈ হয়, সেইটো লিফ লেভেলাম বুলি কোৱা হৈছে। লিফ লেভেলাম মিনছ সেইটো ইনচেক্টৰ লেণ্ডিং পইণ্ট, ইনচেক্ট লেণ্ড কৰিব, তাৰপাছত পলিনেশ্যন কৰিব, পলিনেশ্যন কৰাৰ পাছত চিজ কৰিব। আপোনালোকে দেখিলে। চ' আমি এতিয়া এইফালে যাওঁ, চ' দাদাজনে বহুত ধুনীয়াকৈ বুজাই দিলে। নিউট্ৰিয়েন্টছো লাগে, এয়াৰৰ পৰা নিউট্ৰিয়েন্টছ লাগে, কিন্তু সেইটো হৈছে আপোনাৰ এয়াৰ ইনচেক্টৰ পৰা নিউট্ৰিয়েন্টছ লাগে। ভিতৰতো তেনেকৈ সেইটো ভিতৰতো ইনচেক্টটো সোমালে বন্ধ হৈ যায়। আপোনাৰ তেনেকৈ হৈছে ভিতৰতো এনেকৈ গ্লু ষ্টিকি সেইটো আছে, সেইটো কিবা পোক চোক সোমালে মানে হেৰি হৈ যায়, জাপ খায়। হয়, তাৰপাছত সেইটো হৈছে আপোনাৰ সেইটো গোন্ধ পাই পেলাই ইনচেক্টটো এট্ৰেক্ট কৰে, হয়। সেইটোৱে ইনচেক্টৰ পৰা খায়, সেইটো ওৱান টাইম ইউজ, সেইটো এবাৰ ক্ল'জ ক'লে সেইটো আৰু মানে অপেন নহয়। নেক্সট আৰু তো গাইছ আমি আছোঁ অৰ্কিড পাৰ্কৰ ভিতৰত। ত' ভাল লাগিল বহুত আহি পেলাই, আৰু বস্তুবিলাক জানিও ভাল লাগিল। চ' ইয়াত গাইডবিলাক থাকে, তেওঁলোকে বুজাই দিব আপোনালোকক আহিলে ভালদৰে। ত' আমি এতিয়া বেলেগ চাওঁগৈ অলপ।
তো গাইজ লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু ইয়াত মানে যিসকল গাইড আছে তেওঁলোকে বহুত ধুনীয়াকৈ বুজাই দিয়ে। আমি ফাৰ্ষ্ট অৰ্কিডত যাওঁতে আমি ধুনীয়াকৈ সুধিছিলোঁ আৰু ধুনীয়াকৈ তেওঁলোকে বুজাই দিছিলে। আৰু এতিয়া আমি মিউজিয়ামত আহিছিলোঁ, আৰু মিউজিয়ামত আপোনালোকে সুধিলেই হ'ল, তেওঁলোকক ধুনীয়াকৈ বুজাই দিব। ত' আপোনালোকো আহিব, ত' ভাল লাগে আহিব। चाइना का स्टेट मूव हुआ। ये स्टेट में जो 1228 से इसी लोकेशन पे इसी रास्ते में आते आते ये आसाम मिल जाते हैं। तो आसाम का अलग अलग लोकेशन घूम के बाद इसी लोकेशन में कैपिटल बनाया। अहम डायनेस्टी पहला किंग शुगाफा ने इसी लोकेशन पे पहला कैपिटल बनाया। तो इसीलिए बोरो मिसिंग देवरी दिमासा सुतिया हजाम बहुत सारा। तो ये सिंह होगा, ये दिमासा का, ये कार्बी का, और ये इंडिया का सेकंड गेट, ये वाला इसको दो पर्वतीय कहते हैं। इंडिया का सेकंड কামাখ্যা মন্দিৰৰ প্ৰথম অৱস্থা এনেকুৱা আছিলে, তো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। ये बहुत पुराना है। তো গাইজ আমি অৰ্কিড পাৰ্ক চাই আহিলোঁ, তাৰপিছত এতিয়া আকৌ মিউজিয়াম চালোঁ। মিউজিয়াম চাই পেলাই এতিয়া আহি আছোঁ অলপমান এইফালে বটিং নকৰোঁ, বাট চাব আহিছোঁ। তো বহুত ধুনীয়া, বহুত ভাল লাগিছে গাইজ। আৰু মিউজিয়ামত আহিছোঁ, মিউজিয়ামত যাওঁতে আপোনালোকে কিবা নাজানিলে গাইড থাকেই, সুধিলেই হ'ল, সুধিলে ধুনীয়াকৈ আপোনালোকক বুজাই দিব। তো আহিব গাইজ, সেইটোৱে ক'লোঁ। তো গাইজ বটিং চাব আহি এয়া গাইজ পাইছোঁহি, পাইছেনে? হয়, এয়া বটিং, এয়া এই কাঠৰ গাইজ, কাঠৰ দিয়ক। এইফালে চালোঁ দিয়ক, চালোঁ এতিয়া হৈ গ'ল আৰু যাওঁগৈ ইয়াৰ পৰা। বোলা তো আমাৰ বাকীখিনি তাত আছে। ত' আমি এতিয়া তো গাইজ এইফালে দোকান এখনত সোমাইছোঁ, বোলো গড় এটাকে লৈ যাওঁ, কাজিৰঙালৈ অহা চিন এটা থাকিব তেতিয়া। তো এইফালে লৈ ল'লোঁ গড় এটা। তো চাই থাকক ভিডিঅ'টো। আকৌ ফুট নাই, একো নহয়, ফুট নাই। আমি এতিয়া ভাত পানী খাই ওলাইছোঁ আকৌ এটা বেলেগ এটা ডেষ্টিনেশ্যনলৈ। তো গাইছ এতিয়া আমি আহি আছোঁ মিহিৰমুখলৈ। তো আজিলৈকে গৈ পোৱা নাই, এতিয়া যাওঁ মিহিৰমুখ। তো গাইজ মিহিৰমুখলৈ আহিছিলোঁ, কিন্তু অলপমান ভিতৰলৈ খোজকাঢ়ি অলপমান চাব দিলে, কাৰণ ৰিক্সিও হয়। মানে আপোনাৰ চাফাৰী টাফাৰী কৰিলে আপোনাৰ এইফালৰ পৰা গ'লে ধুনীয়াকৈ সোমাবলৈ পায়, পাছ চাছ লৈ যায়। কিন্তু তেতিয়া আমি বহুত দূৰৰ পৰা অহাৰ কাৰণে অলপমান সোমাব দিলে। তো সেইকাৰণে আপোনালোকেও দেখাব নিলেও ভিডিঅ' এলাও নহয় ওপৰ তাৰ ভিতৰত বোলে। তো আমাক গাইডকেইজনে কৈ দিলে আৰু তাত থকা মানুহকেইজনে ক'লে, ত' সেইকাৰণে দেখাব নোৱাৰিলোঁ। তো চাই থাকক। তো গাইছ এতিয়া আমি আকৌ আহি পালোহি বুঢ়ীমাই মন্দিৰ, আৰু প্লেন কৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগ পাম এতিয়া নতুন ভিডিঅ'ৰ নতুন জেগা হয়তো আছিলোঁ ইমানতে। বাই বাই। তো গাইছ আমি এতিয়া বুঢ়ীমাই মন্দিৰত থাকোঁতে মোহনদাক লগ পালোঁ। কাজিৰঙালৈ আহিলে স্পেচিয়েল কিবা এটা হৈ গ'ল ঘপকৈ, বোলে মোহনদা দাদা দীপজ্যোতি দা, ভাল লাগিল বহুত।